Hey guys, আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ কিয়নো আজি যাম অগ্নিনাভ মন্দিৰ। গা পা ধুই মই একদম ৰেডি হৈ আছোঁ। তাৰপিছত এয়া মোৰ লগত এনাই বহি আছে, কথা পাতি আছোঁ বাহিৰতে বহি। অকণমান সময় বহি লৈছোঁ, ইমানেই ঠাণ্ডা। গা ধুই আহি ইমানেই ঠাণ্ডা লাগিছে যে কি ক'ম। এয়া মোৰ লগত আছে বা আৰু আমি দুইজনী আহি আছোঁ এতিয়া, লগত ভিনদেউহেঁতো আছে। আৰু চাই থাকক ভিডিঅ'টো আমাৰ কেনেকুৱানো মন্দিৰৰ পৰিৱেশটো। এয়া পাই গ'লোহি আমি। সদায় ফেচবুকৰ পৰাই লাইভ চাই থাকোঁ। তাৰপাছত সদায় মানে যেতিয়াই দেখোঁ মানে যাম বুলি মনটোলৈ আহেই, কিন্তু যোৱাটো নহৈছিলে। কিন্তু আজি সঁচাকৈ আহি গ'লোঁ, মনটো ইমানেই ভাল লাগিছে। এয়া আমি গেটৰ সন্মুখত ৰখি আছোঁ। মন্দিৰৰ পৰিৱেশ দেখিছেনে? কিমান ভক্ত সকলো আহিছে মনৰ কামনা পূৰ্ণ কৰিবলৈ। এয়া বুজাব পৰা নাই। লাইন পাতি আহি পিনি এয়া ওচৰ পাইছোঁহি আৰু বাবাক দৰ্শন কৰা লাইনটোতে ৰখি আছোঁ। বাবাক দৰ্শন কৰা লাইন 5টামান আছিল, তাতে মই এটা লাইনত ৰখি আছোঁ। আৰু বাকীবোৰ লাইন আছে, কিছুমান নিৰ্মালি ল'বৰ বাবে, কিছুমান পানী ঢলাৰ বাবে, বেলেগ লাইন। আৰু অকণমানহে ভিডিঅ' কৰি থ'লোঁ কিয়নো বাইদেউগৰাকীয়ে কৈ আছিল যে ভিডিঅ' বনাবলৈ মানা কৰিছে, অকণমান প্ৰব্লেম হয় তেওঁলোকৰ ভিডিঅ' বনালে। সেইকাৰণে ময়ো ভিডিঅ' বনোৱা বন্ধ কৰি দিলোঁ। ইমানেই আছিল আজি ভিডিঅ'টো। তাৰপিছত এয়া আমি দুইজনী আহি আছোঁ ঘৰলৈ বুলি। তাৰপিছত বাকী ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আৰু মোৰ কিন্তু আজি সঁচাকৈ মনটো বহুত ভাল লাগিছে। আৰু ইমান মানুহৰ মাজতো যে মই যেনে তেনে বাবাক দৰ্শন কৰি আহিলোঁ, অকণ ভাল লাগিছে আৰু মনটো। তাই আগত এবাৰ আহিছিলে কাৰণে মোকেই যাবলৈ ক'লে, মই নাযাওঁ বোলে। তাৰপিছত তাই বাহিৰতে ৰখি দিলে। তাৰপিছত এয়া আমি আহি আছোঁ ঘৰলৈ, ইমানেই আছিল।